প্ৰতি মাহত আমাৰ বিষয়ববীয়া বৈঠক অনুষ্ঠিত হয় আৰু এই বিষয়ববীয়া বৈঠক আমি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰোঁ। এইবেলি আমি তামোলপুৰ জিলাত এই বিষয়ববীয়া সভা প্ৰথমবাৰৰ বাবে ৰাখিছিলোঁ। ইতিমধ্যে আমাৰ নতুন সংগঠন মন্ত্ৰী আমাৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে। সকলো বিষয়ববীয়াৰ উপস্থিতিত আজিৰ এই বিষয়ববীয়া সভাখন ইয়াত অনুষ্ঠিত হ'ল। আগন্তুক লোকসভা নিৰ্বাচন আৰু বিভিন্ন ধৰণৰ সংগঠনৰ পৰ্যায় আমি ইয়াত বিস্তাৰিতভাৱে চৰ্চা কৰিলোঁ। লোকসভা বিস্তাৰ যোজনা, আগন্তুক দিনৰ কাৰ্যক্ৰম, হৰ ঘৰ তিৰংগ, বিভাজন বিভীষিকা, এই আটাইবিলাক কথা আমি সুন্দৰভাৱে চৰ্চা কৰিছোঁ। আৰু আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ যি অহা 24ৰ যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰতি সম্পূৰ্ণ আমাৰ প্ৰস্তুতি আৰু এই প্ৰস্তুতি আমি সময়ে সময়ে পৰ্যালোচনা কৰোঁ। আজিও ইয়াত পৰ্যালোচনা কৰা হ'ল। আমাৰ যি লক্ষ্য মিছন 12+ এক নিশ্চিত কৰাৰ মানসিকতাৰে আজি এই বিষয়ববীয়া সভা ইয়াত অনুষ্ঠিত কৰা হৈছিলে। ইতিমধ্যে আমাৰ লোকসভা প্ৰবাস যোজনা 3rd ৰাউণ্ড হৈ গৈছে। আমাৰ পাৰ্লিমেণ্ট শেষ হোৱাৰ পিছত 4th ৰাউণ্ড শুৰু হ'ব। আমাৰ অসমত এটা ক্লাষ্টাৰ আছে। এই ক্লাষ্টাৰত 3টাকৈ লোকসভা আছে, নগাঁও, কলিয়াবৰ আৰু বৰপেটা। আৰু ইতিমধ্যেই আমাৰ নিজৰো প্ৰৱাস হৈছে। আমি যিটো অনুধাৱন কৰিছোঁ, এই 3খন আসনে পুনৰবাৰ আমি ভাৰতীয় জনতা পাৰ্টি, যিটো নগাঁও আমাৰ বহু বছৰ ধৰি আমাৰ শাসনত আছিলে, যোৱাবেলি অকণমান বাবেদন আমি হাৰিছিলোঁ আৰু কলিয়াবৰ আমি কেতিয়াও জিতিব পৰা নাই। যোৱাবেলি কলিয়াবৰ আমাৰ মিত্ৰগোষ্ঠী আমি পৰাজিত হৈছোঁ, ঠিক তেনেকৈ বৰপেটাও পৰাজিত হৈছিলোঁ। আশা কৰিছোঁ আটাই 3খন আসন এইবেলি আমি মিত্ৰগোষ্ঠীয়ে জিতিবলৈ সক্ষম হ'ম। এই উদ্দেশ্যলৈ আপোনালোকৰ দলীয় যি জিলা বা অন্যান্য পৰ্যায়ত ব্যাপক সাল সলনি ঘটোৱা হ'ব নেকি? এতিয়া আমাৰ লোকসভা ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি কোনো সাল সলনি আমাৰ ৰখা নাই। দুটা এটা যদি ক'ৰবাত থাকে আমি নিজে চেঞ্জ কৰিব লাগিব। আৰু দায়িত্ব ইফাল সিফাল হ'ব নেকি? দায়িত্ব ইফাল সিফাল নহয়। 15 আগষ্টৰ পিছত দায়িত্ব ইফাল সিফাল হ'ব। সমষ্টি নিৰ্ধাৰণটো কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। এতিয়া ড্ৰাফটিং হৈ গ'ল, হেয়াৰিং হৈ গ'ল, সকলো পাৰ্টীৰে সকলো দল সংগঠন বিভিন্ন অনুষ্ঠানৰ হিয়াৰিং হৈ গ'ল। ইতিমধ্যে হিয়াৰিঙৰ ব্যৱস্থাও আমি দেখিবলৈ পালোঁ। আমি আশা কৰিছোঁ অতি সোনকালে মোহৰ লাগিব আৰু মোহৰ লগাৰ পিছত আমাৰ সংগঠনৰ কিছু ডিলিমিটেশ্যন হ'ব। অকল BTR বুলি নহয়, সমগ্ৰ অসমতে আমাৰ সন্মানীয় মন্ত্ৰীসকলক, মন্ত্ৰী গোটৰ সদস্যসকলক দায়িত্ব দিয়া হৈছে সংগঠনৰ কাম ত্বৰান্বিত কৰা। আমাৰ যিবিলাক গভৰ্ণমেণ্ট আঁচনি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক, ষ্টেট গভৰ্ণমেণ্টেই হওক, এই আঁচনিবিলাক ত্বৰান্বিত কৰা। 2024ৰ আগত আমি যিমান পাৰোঁ এই প্ৰকল্পবিলাক কমপ্লিট কৰিব লাগে। সেই মানসিকতাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অধিক তীব্ৰতাৰে কাম কাজ হাতত লৈছে। ৰাহুল গান্ধী সম্পৰ্কত এতিয়া বিশেষ চৰ্চা চলি আছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি চৰ্চা চলাইছে। এইটো তেওঁ চাওক, এইটো কংগ্ৰেছ দলেহে কৈছে, ভাৰতীয় জনতা পাৰ্টীটো কোৱা নাই। আৰু ৰাহুল গান্ধীক যি আইনে যি দিশে আইনৰ দিশত গতি কৰিছে, আইনেই লৈছে সিদ্ধান্ত। ইয়াত আমাৰ ক'বলৈ একো নাই। নিশ্চিতভাৱে আমাৰতো এতিয়া আহি আছে কেন্দ্ৰীয় আমাৰ যি ভূ আৰু বিজ্ঞান বিভাগ বুলি কয়, আৰ্ট এণ্ড ছায়েন্স, যিটো সন্মানৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, প্ৰাক্তন ল মিনিষ্টাৰ, তেওঁ মানে ল বিভাগো আছিল। এতিয়া তেখেতৰ তাত ল নাই, এতিয়া ভূ আৰু মানে ছায়েন্স বুলি কৈছে, জিঅ' ছায়েন্স। একচুৱেলি জিঅ' ছায়েন্সৰ সন্মানীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে। মাজে মাজে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু অন্যান্য মন্ত্ৰীবিলাকৰ প্ৰৱাস ঘটি আছে। মই পুনৰ সুধিছোঁ, মানে ৰাহুল গান্ধীক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে তেওঁলোকে। এইটো কংগ্ৰেছ উৎফুল্লিত হৈছে, কংগ্ৰেছৰ কথা, কিন্তু কংগ্ৰেছেতো চৰকাৰ কৰিব নোৱাৰে। তেওঁলোকে যি এলায়েন্স কৰিছে এইটো হাৰি যাব। তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। কেতিয়াবা নপুৰণিৰ সংঘাত নপুৰণি নাই, আমি সকলোকে সমাহিত কৰি আমাৰ দল চলি আছে। কাৰণ আমি চাওঁ যদি 2011 পিছত আমাৰ দলত যথেষ্ট যোগদান হৈছে। তাৰপিছত 2015 পিছত আকৌ মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত বহুত যোগদান হৈছে। এজন দুডে আমাৰ দলত যোগদান হৈ আছে। যে সকলোকে সমাহিত কৰি আমাৰ দল পৰিচালনা কৰি জ্যেষ্ঠক সন্মান, কনিষ্ঠক মৰম।